নমস্কাৰ বন্ধুসকল, আপোনালোকৰ লগত বিশেষ কেইটামান কথা পাতিম বুলি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নিশ্চয় আপোনালোকে থাম্বনেল চাই গমেই পাইছে কি কথা পাতিম মই। যিটো নেকি শ্ৰী ৰঘুপতি নামৰ এখন অসমীয়া মুভি ওলাইছে, সেই মুভিখনৰ এক্টৰ হৈছে ৰবি দা। তো তেওঁৰ চিনেমাখন কোনো এজন ইউটিউবাৰে, মই স্ক্ৰীণত দেখুৱাই আছোঁ ইউটিউবাৰজনে কৈ আছে তেওঁৰ ব্ৰেইন বোলে কাম নকৰে আৰু তেওঁ সৰু, এইটো কৈ আছে। আপোনালোকক সবিশেষ জনাই আছোঁ। তো সেই মুভিখন কি কৰিছিল, 1 ঘণ্টা 30 মিনিটমান ৰেকৰ্ড কৰিছিল, ৰেকৰ্ড কৰি কি ইউটিউবত আপলোড কৰিছিল। তেওঁৰ ছাবস্ক্ৰাইবাৰ ভালে আছে, 18,000+ ছাবস্ক্ৰাইবাৰ আছে। তেওঁ নিশ্চয় জানে ইউটিউবৰ ৰুল ৰেগুলেশ্যন। তথাপিও কৈছোঁ, আমি যিহেতু অসমীয়া চিনেমাখন আমাৰ এতিয়ালৈকে ইমান উন্নতি হোৱা নাই, তাতে যদি এনেকুৱা পাইৰেচি কৰি থাকে আৰু কেনেকৈ উন্নতি হ'ব। তো ল'ৰাটো এতিয়া ক্ষমা খুজি আছে বা চৰি কৈ আছে। ল'ৰাটো কৈ আছে ছুইচাইড কৰিম বুলি। আপোনালোকে চাওক ক্লিপটো কি কৈছে। আজি গম নাপালোঁ যে ৰঘুপতি চিনেমাখন ইউটিউবত আপলোড কৰাৰ কাৰণে যে আজি মোক কেছ হ'ব বা জেল হ'ব। তো মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। আচলতে মই এনেকুৱা কৰাৰ কাৰণ এটাই, তো মই পাৰিলে ক্ষমা কৰি দিয়ক মোক। এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰোঁ। মই ৰবিদাক ৰিকুৱেষ্ট কৰিছোঁ। তো ৰবিদাৰ লগতে আৰু প্ৰতিষ্ঠাৰ ডিৰেক্টৰ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ ওপৰত কোনো ধৰণৰ একশ্যন নলয়। তো মই এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। তো আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক। মই জনা নাছিলোঁ আৰু মই ইমান বুজা হোৱা নাই এতিয়াও। তো মোৰ ব্ৰেইনে কি কৰে মই নিজে নাজানো। নিশ্চয় ক্লিপটো চালে ল'ৰাটো কৈ আছে ছুইচাইড কৰিম। এতিয়া ভুল কৰি ছুইচাইড কৰিলে হ'ব নেকি? এতিয়া ক্ষমা খুজিব লাগিব ৰবিদাৰ পৰা যে মোৰ ভুল হৈছে, নেক্সটত আৰু এনেকুৱা ভুল আমি নকৰোঁ। তো সেই ল'ৰাটোক কৈছোঁ, তুমি এজন ভালকৈ কণ্টেণ্ট বনোৱা। তুমি নিজে কৈছা তুমি দুখীয়া ঘৰৰ ল'ৰা এটা, ভালকৈ কণ্টেণ্ট মাৰা, নিশ্চয় আগুৱাই যাবা। আৰু এনেকুৱা বেলেগৰ কণ্টেণ্ট কপি নকৰিবা, নিজৰ কণ্টেণ্ট ইউজ কৰিবা। যেনেকৈ ফিল্ম আপলোড নিদিবা, কাৰণ তেওঁলোকে বহুত পইচা খৰচ কৰি বনায়। তো তুমি ইয়াতে পাইৰেচি কৰিবা, এইটো ক্ৰিমিনেল অফেন্স হয় আৰু এইটো কৰিব নালাগে। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব। চেনেলটো যদি প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'।